কাৰ কি কাৰ্যসূচী লৈছে এই বিষয়ে আমাক জনাওক। আমাৰ গোৱালপাৰা লোক সংস্কৃতিৰ গুৰি ধৰোতা মাননীয় প্ৰতিমা পাণ্ডে বৰুৱাৰ আজি জন্মস্থিতিত স্মৃতিত আজি গোসাইগাঁও ডিষ্ট্ৰিক্টৰ উদীয়মান যুৱক তথা কালচাৰেল ছ'চাইটিৰ সৌজন্যত তথা আকাশৰ সমেত তথা সন্মিলনীৰ সমেত আমি তেখেতৰ জন্মদিনটো উদযাপন কৰিবৰ কাৰণে আজি এই তিথিটা উদযাপন কৰা হৈছে। আপোনালোকৰ কি ধৰণৰ কাৰ্যসূচী লৈছে ৰাতিপুৱাৰ পৰা? আমাৰ ধৰক আজি ৰাতিপুৱাৰ পৰা আমাৰ প্ৰথমতে পতাকা উত্তোলন হৈছে। পতাকা উত্তোলন হোৱাৰ পাছত মাননীয় প্ৰতিমা পাণ্ডে বৰুৱাৰ স্মৃতিত বন্তি প্ৰজ্বলন হোৱাৰ পিছত মাল্য অৰ্পণ হোৱাৰ পাছতে বাকী যিটা আমাৰ সংস্কৃতৰ প্ৰতিমা পাণ্ডে বৰুৱাৰ স্মৃতিত এখন গান উন্মোচন হ'ল। ইয়াৰ পাছত আমাৰ মঞ্চ মুকলি হোৱাৰ লগতে আমাৰ স্থানীয় কিছুমান বিশিষ্ট অতিথিক আমন্ত্ৰিত কৰা হৈছে। এই আমন্ত্ৰিত অতিথিবিলাক লৈ নিয়া আমরা এখন সমূহীয়া বৈঠক আয়োজন কৰা হৈছে। মাননীয় প্ৰতিমা পাণ্ডে বৰুৱাৰ আজি জন্মস্থিতিত স্মৃতিত আজি গোসাইগাঁও ডিষ্ট্ৰিক্টৰ উদীয়মান যুৱক তথা কালচাৰেল ছ'চাইটিৰ সৌজন্যত তথা আকাশৰ সমেত তথা সন্মিলনীৰ সমেত আমি তেখেতৰ জন্মদিনটো উদযাপন কৰিবৰ কাৰণে আজি এই তিথিটা উদযাপন কৰা হৈছে। কি ধৰণৰ কাৰ্যসূচী লৈছে ৰাতিপুৱাৰ পৰা? আমাৰ ধৰক আজি ৰাতিপুৱাৰ পৰা আমাৰ প্ৰথমতে পতাকা উত্তোলন হৈছে। পতাকা উত্তোলন হোৱাৰ পাছত মাননীয় প্ৰতিমা পাণ্ডে বৰুৱাৰ স্মৃতিত বন্তি প্ৰজ্বলন হোৱাৰ পিছত মাল্য অৰ্পণ হোৱাৰ পাছতে বাকী যিটা আমাৰ সংস্কৃতৰ প্ৰতিমা পাণ্ডে বৰুৱাৰ স্মৃতিত এখন গান উন্মোচন হ'ল। ইয়াৰ পাছত আমাৰ মঞ্চ মুকলি হোৱাৰ লগতে আমাৰ স্থানীয় কিছুমান বিশিষ্ট অতিথিক আমন্ত্ৰিত কৰা হৈছে। এই আমন্ত্ৰিত অতিথিবিলাক লৈ নিয়া আমরা এখন সমূহীয়া বৈঠক আয়োজন কৰা হৈছে। একচুৱেলি প্ৰতি বছৰে আমি কাৰ্যসূচী কৰোঁ, সৰু সুৰা কৰি হ'লেও ডাঙৰ কৰি হ'লেও কৰোঁ। আৰু এইবাৰতো কোভিড-19ৰ কাৰণে আমি ইমান ডাঙৰ কৰিব পৰা নাই। এইটো হৈছে আমাৰ 83তম জন্ম উৎসৱ, 86তম প্ৰতিমা পাণ্ডে বৰুৱাদেৱে তেখেতৰ জন্ম উৎসৱ আমি প্ৰতি বছৰে পালন কৰোঁ। যিহেতু তেখেত আমাৰ ৰাজবংশী যিটো কলাকৃষ্টি মানে সংগীত গীত এইটো গুৰি ধৰোতা তেখেতেই মেইন। তেখেতৰ পৰাই আমাৰ এতিয়ালৈকে চিৰস্মৰণীয় হৈ আছে তেখেতৰ গীতবিলাক। সেইকাৰণে আমি তেখেতক জাতীয় সংগীতকাৰী হিচাপে বুলি ভাবোঁ আৰু সন্মানীয় মানি। সেইকাৰণে সেই উপলক্ষে আমি তেখেতৰ যিটো জন্ম মহোৎসৱ হয় আমি প্ৰতিবছৰে পালন কৰি আহিছোঁ।